নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দেৱীৰ অন্য এটি ভিডিঅ'লৈ। আজি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ মেনলো পাৰ্কৰ যাদুকৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ 1 নম্বৰতে আছে প্ৰথমে কোৱা তাৰ পিছত লিখা। ক. মেনলো পাৰ্কৰ যাদুকৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব থমাছ আলভা এডিছনক মেনলো পাৰ্কৰ যাদুকৰ বুলি কোৱা হয়। খ. থমাছ আলভা এডিছনৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব আজিৰ পৰা প্ৰায় 150 বছৰৰ আগতে আমেৰিকাৰ মিলান নামৰ চহৰ এখনত থমাছ আলভা এডিছনৰ জন্ম হৈছিল। গ. 12 বছৰ বয়সতে এডিছনে কি কাৰণে কাগজ বিক্ৰী কৰাৰ ব্যৱসায় আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ সামগ্ৰী কিনিবৰ বাবে খৰচ উলিয়াবলৈ 12 বছৰ বয়সত থমাছ আলভা এডিছনে খবৰ কাগজ বিক্ৰী কৰাৰ ব্যৱসায় কৰিছিল। ঘ. থমাছ আলভা এডিছনৰ বিস্ময়কৰ আৱিষ্কাৰটো কি? ইয়াৰ উত্তৰ হ'ব থমাছ আলভা এডিছনৰ বিস্ময়কৰ আৱিষ্কাৰটো হ'ল বৈদ্যুতিক বাল্ব। ঙ. টেপ ৰেকৰ্ডাৰ, CD প্লেয়াৰ আদিৰ আৰম্ভণিৰ যন্ত্ৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব গ্ৰামফোনক টেপ ৰেকৰ্ডাৰ, CD প্লেয়াৰ আদিৰ আৰম্ভণি যন্ত্ৰ বুলি কোৱা হয়। প্ৰথম চ. এডিছনে তেওঁৰ জীৱনৰ মহত্তম আৱিষ্কাৰসমূহ কোন ঠাইত থাকি কৰিছিল? ইয়াৰ উত্তৰ হ'ব এডিছনে মেনলো পাৰ্ক নামৰ ঠাইত থাকি তেওঁৰ জীৱনৰ মহত্তম আৱিষ্কাৰসমূহ কৰিছিল। দ্বিতীয় চ. কি কাৰণে এডিছনক মেনলো পাৰ্কৰ যাদুকৰ বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ব এডিছনে মেনলো পাৰ্ক নামৰ ঠাইত থাকি তেওঁৰ জীৱনৰ মহত্তম আৱিষ্কাৰসমূহ কৰিছিল বাবে তেওঁক মেনলো পাৰ্কৰ যাদুকৰ বুলি কোৱা হৈছিল। বৰ্গীয় জ. এডিছনৰ শৰীৰৰ কোনটো অংগ ঘূণীয়া আছিল? ইয়াৰ উত্তৰ হ'ব এডিছনৰ কাণ দুখন ঘূণীয়া আছিল। ছ. এডিছনে তেওঁ সফল বিজ্ঞানী হোৱাৰ আঁৰত কোন বুলি কয়? ইয়াৰ উত্তৰ হ'ব এডিছনৰ সফল বিজ্ঞানী হোৱাৰ আঁৰত তেওঁৰ মাক বুলি কয়। 2 নম্বৰ প্ৰথমে বুজা তাৰ পিছত লিখা। সা-যোগ সুবিধা। সা-সুবিধা। চা-যোগ চিনাকি। চা-চিনাকি। বা-যোগ বাতৰি। বা-বাতৰি। মা-যোগ মছলা। মা-মছলা। পা-যোগ পইচা। পা-পইচা। সা-যোগ খৰচ। সা-খৰচ। 3 নম্বৰ খালী ঠাই পূৰ কৰা। এটা শব্দত প্ৰকাশ কৰা। কাণেৰে নুশুনে যিয়ে। কলা। এটা চকুৰে নেদেখে যিয়ে। কণা। দুটা চকুৰে নেদেখে যিয়ে। অন্ধ। যাৰ মূৰত চুলি নাই। টপা। 4 নম্বৰ প্ৰথমে কোৱা তাৰ পিছত লিখা। ক. এডিছনে কিয় মাত্ৰ 3 মাহে স্কুলীয়া শিক্ষা আৰম্ভ কৰাৰ সুবিধা পাইছিল? ইয়াৰ উত্তৰ হ'ব এডিছন তীক্ষ্ণ বুদ্ধিৰ ল'ৰা আছিল যদিও মাত্ৰ 3 মাহে স্কুলীয়া শিক্ষা আহৰণ কৰাৰ সুবিধা পাইছিল। কাৰণ বিদ্যালয়ত থকা অৱস্থাতে হওক বা ঘৰত থকা অৱস্থাতে হওক তেওঁ নানা তৰহৰ প্ৰশ্ন সুধি সকলোকে ব্যতিব্যস্ত কৰি তুলিছিল। স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে
তেওঁক ফুটা বুদ্ধিৰ ল'ৰা বুলি ভাবিছিল আৰু তেওঁ কৰা অদ্ভুত প্ৰশ্নবোৰৰ উত্তৰ দিব বিচৰা নাছিল। এইবোৰ কাৰণতে তেওঁ স্কুল এৰিবলগীয়া হৈছিল। এডিছনে নিজকে কলা বুলি সগৌৰৱে পৰিচয় দিছিল। কাৰণটো কি বাৰু? ইয়াৰে উত্তৰ হ'ব, এডিছনে নিজকে কলা বুলি সগৌৰৱে পৰিচয় দিছিল কাৰণ কলা হোৱাৰ বাবে তেওঁৰ কিছুমান সুবিধাই হৈছিল। পঢ়া শুনাত বেছিকৈ মনোনিৱেশ কৰিব পাৰিছিল। কি ঘটনাৰ পিছৰ পৰা মাকে এডিছন যে এগৰাকী মহান বিজ্ঞানী হ'ব জানিব পাৰিছিল? ইয়াৰ উত্তৰ হ'ব, বিভিন্ন প্ৰশ্নই থমাছ আলভা এডিছনৰ মনত সদায় ক্ৰিয়া কৰি আছিল। এবাৰ থমাছ আলভা এডিছনে কুকুৰা চৰাইৰ দৰে কণী উমনি দি পোৱালি জগোৱাৰ উদ্দেশ্যে কণীবোৰৰ ওপৰত শুই আছিল। ফলত কণীবোৰ ভাঙিছিল আৰু কাপোৰ কানিও লেতেৰা হৈছিল। এই ঘটনাটোৰ পিছৰ পৰা মাকে এডিছন যে এগৰাকী মহান বিজ্ঞানী হ'ব জানিব পাৰিছিল। 5 নম্বৰ, পঢ়া, বুজা আৰু লিখা। ইয়াতে উলট পালটকৈ দিছে। সম্ভৱ, পুৰণি, নতুন, ওচৰ, আৰম্ভণি, অস্থায়ী, স্থায়ী, অসম্ভৱ, দূৰ, সামৰণি। এটা দিছে সম্ভৱ, অসম্ভৱ। বিপৰীত শব্দ লিখিব দিছে। বিপৰীত অৰ্থ বুজা শব্দ হ'লে নতুন, পুৰণি, আৰম্ভণি, সামৰণি, স্থায়ী, অস্থায়ী, দূৰ, ওচৰ। 6 নম্বৰ, বাক্য ৰচনা কৰা। মহান, বিজ্ঞানী, আজৰি, প্ৰৱৰ্তন, সফল, আৰম্ভণি, উন্নতি। মহান। থমাছ আলভা এডিছন নামৰ মহান বিজ্ঞানীজনৰ 85 বছৰ বয়সত মৃত্যু হয়। বিজ্ঞানী। থমাছ আলভা এডিছন এজন মহান বিজ্ঞানী আছিল। আজৰি। আজৰি সময়ত কিতাপ পঢ়াটো এটা ভাল অভ্যাস। প্ৰৱৰ্তন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল। সফল। জীৱনত সফল হ'বলৈ কষ্ট কৰিবই লাগিব। আৰম্ভণি। ধ্ৰুৱৰ আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি হোৱাই নাই। উন্নতি। ধ্ৰুৱৰ উন্নতি হোৱা দেখি চকুচৰহা অমৃত জ্বলি পুৰি মৰিছিল। 7 নম্বৰ, তলৰ শব্দবোৰৰ অৰ্থ বুজি লোৱা। ক'লা। কৃষ্ণবৰ্ণ বগা বৰণৰ বিপৰীত। তাৰপিছত আছে কলা, যি কাণেৰে নুশুনে। গাঁত, মাটি খান্দি দ কৰা ঠাই, দ খাল। গাত, শৰীৰত। ইয়াৰে দুটা শব্দ উচ্চাৰণ একে যদিও দুয়োটাৰে অৰ্থ বেলেগ বেলেগ। 8 নম্বৰ, ভাবা আৰু উত্তৰ উলিওৱা। ক, এনু 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 ধৰিবলৈ নাই ধেনু। ইয়াৰে উত্তৰ হ'ব কণী। খ, তিনি পাখি মেলি বগলী উৰে, গৰমৰ দিনত পুৱা গধূলি ঘূৰে। ইয়াৰে উত্তৰ হ'ব ফেন।
গ মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। ইয়াৰে উত্তৰ হ'ব ৰেডিঅ'। ধন্যবাদ।